নমস্কাৰ ৰাইজ, আপোনালোকে যদি ভাবিছে আমি ক্লাছ পাতি নকৰি অনাই বনাই ঘূৰি ফুৰিছোঁ তেতিয়াহ'লে একদম সঁচা কথা নহয়। আমি এয়া আজৰি সময়ত বিশ্ববিদ্যালয় অকণমান ইফাল সিফাল ঘূৰিছোঁ আৰু লৈ আহিলোঁ কহুৱা বন। ঠিক সেইখিনি সময়তে আমি গম পালোঁ যে আমাৰ আৰু ক্লাছ নহয়, ফূৰ্তি লাগিব। লওঁতেই গম পালোঁ আকৌ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰলৈ লৈ যোৱা হ'ব। তাৰ আগদিনাই তেখেতৰ 100 বছৰীয়া জন্ম জয়ন্তী আছিল। বাকী চব ঠিকেই আছিল, কিন্তু খুব বেছি ৰ'দ আছিল কাৰণে মোৰ চোৰ বিষাই গ'ল একেবাৰে। কিন্তু লগৰ লগত য'তেই নহওক আহি ভালেই লাগে নহয় জানো। এয়া আমি অকণমান ভিডিঅ' চিডিঅ' ল'লোঁ। মানুহজনে আমাক খুব সুন্দৰভাৱে ক'ত কি আছে নাই ভালদৰে বুজাইও দিলে। এইফালে পৰিৱেশটোও বহুত বেছি ধুনীয়া আছিল। আমাক লৈ আহিছিল স্কলাৰ দাদাবাসকলে, তেওঁলোকেও খুব ধুনীয়াকৈ বুজাই দিলে যে ক'ত কি আছে কি নাই। যদিও আগতে অহা হৈছে, কিন্তু এইবাৰ অকণমান বেছি ভালদৰে অলপ বেলেগ ধৰণে তেওঁলোকে বুজাই দিলে। আমিও মন দি শুনি গ'লোঁ, যিহেতু তাৰ ওপৰত আমি প্ৰতিবেদন প্ৰস্তুত কৰি জমা দিব লাগিব। আৰু গোটেই সময়খিনি আমাৰ লগৰখিনিয়ে মিলি ভূপেন্দ্ৰ সংগীতকে গালোঁ। এজন মানুহে এটা জাতিক কিমান বেছি দি যাব পাৰে সেয়াৰ প্ৰমাণেই হৈছে ভূপেন হাজৰিকা। চাই গৈছোঁ শেষেই হোৱা নাই। কিন্তু শেষত এয়া আমি বহি অকণমান ফূৰ্তি কৰিলোঁ। এনেকৈ আমাৰ দিনটো সুন্দৰভাৱে গ'ল। আকৌ আন এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই।